গাইজ ভিডিঅ'টো ক্লিক কৰাৰ বাবে প্ৰথমতে ধন্যবাদ আপোনালোক সকলোকে আৰু শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ অন্য এটা মিনি ব্লগ। আৰু বৰ্তমান সেয়া কাপোৰ ল'বলৈ আহিলোঁ গোলাঘাটত। পূজা চলিয়ে আছে, তাৰ মাজতে আহিছোঁ দেই। তাৰ আগৰ কেইদিনত মানে সময় নহ'লেগৈ, যিহেতু এতিয়া বজাৰ কৰিবলৈ আহিছোঁ। আৰু এয়া কাপোৰৰ বজাৰ, তাৰমানে মই এইখনৰ পৰাই লৈ থাকোঁ যি দৰকাৰ হয়। আৰু পূজা বুলি মানে বিশেষ বহুত বেছি কাপোৰ লোৱা নাই, যিহেতু মোৰ সপ্তাহত প্ৰতিবাৰ যদি যেইবাৰ গোলাঘাট যাওঁ সেইবাৰতে মোৰ কাপোৰ লোৱা হৈ থাকে। আৰু পূজা বুলি আৰু সকলোৱে লয়, সেইবাবে লৈ আহিছোঁ। আৰু প্ৰত্যেকলৈকে দুযোৰকৈ লৈ আনিছোঁ। ময়ো লৈছোঁ অৱশ্যে দেই, মোৰ প্ৰায় 3যোৰ মানেই হ'লগৈ, মানে ঢেৰ লৈ আহিলোঁ একেলগতে। আকৌ 2-3 সপ্তাহ মানে 1 মাহমানলৈ নলওঁ আৰু, সেইবাবে চব লৈ আনিছোঁ। আৰু তেনেকুৱাই আৰু আজি আকৌ এয়া ওলাইছোঁ পূজা চাবলৈ বুলি। প্ৰথমতে চাদৰ মেখেলা পিন্ধি ওলালোঁ, তাৰপিছতে বৰষুণ দিলে, খুলি থৈ দিলোঁ। আকৌ ওলাই আহিছোঁ আৰু এতিয়া লং ফ্ৰক এটা পিন্ধি। উপায় নাই মানে এতিয়া। আৰু এখন গৰঙা বাগান, যিখন মানে মোৰ খুব প্ৰিয় ঠাই হয় এইখন। আৰু ভাল লাগে, 2 চাইডে বাগান আছে, মাজে মাজে গছ আছে, গৈয়ে ভাল লাগে। আৰু এখন গৰঙা মন্দিৰত পূজা পাতিছে যেন, ইয়াত পূজা পাতিছে। আৰু ছাইডত দোকানবিলাক দিছে, আৰু ভিৰ হৈছে আৰু সেইবাবে অলপ। আৰু এইটো মানে কি হয়, মেৰাপানীলৈ যোৱা মেইন ৰোড হয়। আৰু আহি পালোহি গোলাঘাট সনাতন ধৰ্মৰ মন্দিৰ। আৰু তাতে এয়া চাকি দুগছ লৈ লৈছোঁ, আৰু চাকি দুগছ দিমগৈ এতিয়া মন্দিৰত। আৰু এয়া গোসানী দেৱী দৰ্শন আজিহে হৈছে। বহুতে ষষ্ঠী দিনাখনৰ পৰাই সকলোৱে চাইছে আৰু পূজা। মই পিছে সপ্তমী দিনাখনৰ পৰা আৰম্ভ কৰিছোঁ। আৰু পিছে মানুহৰ ভিৰ বহুত বেছি গোলাঘাটত। আৰু আপোনালোকে কোন কোন জেগাৰ পৰা মোৰ ভিডিঅ' চাই আছে এটা কমেণ্ট কৰিবচোন। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ'সমূহ চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু পূজা বুলি বিশেষকৈ বহুত বস্তু লোৱা নাই, ডাঙৰ ফুলদানি লৈছোঁ। এতিয়া নতুনকৈ ঘৰটো বনাইছোঁ যিহেতু, তাতো লাগিব যথেষ্টখিনি বস্তু দৰকাৰী হ'ব। এনেই অদৰকাৰী মানে পইচা খৰচ কৰা নাই, অদৰকাৰী বস্তু আনিছোঁ। এইখিনি ঘৰ সজাবৰ কাৰণে আনিছোঁ, ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক ওলাইছে। কিন্তু মানে পূজা বুলি দামটো বঢ়াইছে আৰু অলপ। কমালে মেলিলে কমাই দিয়ে, আৰু ক'লে মেলিলে মানে কমাই দিয়ে। বাকী কেনেকুৱা লাগিছে ফুলদানিকেইটা ক'বচোন, কমেণ্ট এটা কৰিব।